নমস্কাৰ SMS থ্ৰিল ষ্টেচনলৈ পুনৰ স্বাগতম জনাইছোঁ মই সুপ্ৰভাত আমি উপস্থিত হৈছোঁ কুলাচাৰ তান্ত্ৰিকৰ বন্ধুৰ দ্বিতীয় খণ্ডৰ সৈতে এতিয়ালৈকে শুনিছে কেনেকৈ কল্প আহিছে দাদা অঞ্জনৰ ওচৰত ভূতৰ গল্প শুনিব আৰু কুলাচাৰ তান্ত্ৰিক উৰফে অঞ্জন শৰ্মাই কোৱা আৰম্ভ কৰিছে নিজৰ অভিজ্ঞতা তেখেতৰ গাঁৱৰ সেই নদী আৰু নদীৰ ওচৰত থকা ভূতৰ কথা গাঁৱৰ পৰা চহৰলৈ ডেইলি পেছেঞ্জাৰী কৰিছিলে দুই বন্ধু অঞ্জন আৰু প্ৰিয়ই কিন্তু এদিন অঞ্জনৰ ষ্টেচন পাওঁতে দেৰি হ'ল তাৰপিছত প্ৰিয়ৰ দোকানত থকা কাম কৰা ল'ৰাটোৱে জনালে প্ৰিয় বহুত সময় মোলৈ ৰখি থাকি পিছত নিজে ওলাই যায় মোৰ মনটো বেয়া হৈ গ'ল মাথো অকলে উভতিব লাগিব বুলিয়ে নহয় আজি বতৰটো বৰ ভাল নহয় অলপ আগতে ধুমুহা দি আহি গৈছে এতিয়াও মেঘ গৰজিয়ে আছে যি অৱস্থা দেখিছোঁ আজি ৰাতি ঘৰ পাওঁতে গোটেইটো তিতি নগ'লেই হ'ল তাৰ মাজত আকৌ এনেকুৱা বতৰত সেই সীমাহীন কোলা পথাৰৰ মাজেৰে অকলে 8 মাইল চাইকেলত মুখ উভতিব লাগিব কাৰণ সন্ধিয়াৰ পিছত সেইফালেদি মানুহ অহা যোৱা কমেই কৰে যি কি নহওক বাৰু চাবতো লাগিবই বতৰৰ ফালে চাই এবাৰ ডাঙৰকৈ উশাহ ল'লোঁ ষ্টেচন আহি গম পালোঁ 7:30টাত ট্ৰেইন গ'ল সেইবাবে 9টাত ট্ৰেইন ধৰিব লাগিব ট্ৰেইন ষ্টেচন পোৱাৰ লগে লগে একে উশাহত বৰষুণৰ গতি কমি আহিল এতিয়াও পৰি আছে তিৰকে চাইকেল জমা থোৱা দোকানীয়ে জাপ বন্ধ কৰিব লৈছিলেই আৰু মই পাই গ'লোঁ ৰামু ভূঞা ৰামু ভূঞা বন্ধ কৰিলে নেকি हाँ हाँ अभी करने वाले थे ঠিকে আছে মোৰ চাইকেলটো দি দিয়কচোন তাৰপিছত বন্ধ কৰক আচ্ছা প্ৰিয়নাথ গুচি গ'ল हाँ আহিছিলে এই 8:30টা গাড়ীত নামিলে তেতিয়া একদম বহুত জোৰছে বাৰিছ দি আছিল তেখেতে ক'লে চাইকেল নমাই বৌকে গুচি যাব বুলি বৌকে গুচি যাব ঠিকেই দিয়াচোন ময়ো এতিয়া বৌকে গুচি যাওঁ নেকি অলপমান বাথৰুমৰ পৰা আহিলে ভাল হ'ল হয় বৰ জোৰকৈও লগা নাই এই হ'ব গাঁৱৰ ৰাস্তাতনো আৰু কিমান দূৰ বেছি হ'লে ৰাস্তাতে কৰি ল'ম সেয়া ভাবিয়ে কোলা এন্ধাৰ আৰু তিৰাই পৰি থকা বৰষুণৰ মাজত চাইকেল লৈ ঘৰ যোৱাৰ সিদ্ধান্তত একেবাৰে জঁপিয়াই পৰিলোঁ 15 মিনিটৰ মাজতে আহি পালোঁ সেই নামনিমুখৰ পথাৰৰ ৰাস্তাত দুফালে এন্ধাৰৰ মাজত আহিছে ভেকুলীৰ শব্দ সৰু ডাঙৰ নলাত ভৰ্তি হৈছে বৰষুণৰ পানী আৰু কিমান কি চাইকেলৰ সৰু লাইটত ঘাঁহ আৰু ৰঙা বোকা মাটিৰ বাহিৰে একোৱে দেখা পোৱা নাই যিমান পাৰোঁ বিজুলীৰ পোহৰত ৰাস্তাৰ আগলৈকে চাই মনত ৰাখিব লাগিব চকু যিমান পাৰোঁ সিমান ডাঙৰ কৰি হ'লেও চাই যাব লাগিব শ্লিপ খাই পৰিলে একেবাৰে 10 হাত তলত পৰিম আৰু হ'ব বেলেগ বিপদ বাছ বিপদৰ নাম লওঁতেই বিপদ আহি পৰিল চাইকেলৰ টৰ্চ লাইটত সোমাল পানী আৰু লাহে লাহে ধপকে বন্ধ হৈ গ'ল লাইট বাট মোৰ চিনাকিয়ে চকু মুদিয়ে গুচি যাব পাৰিম কিন্তু কোৱা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য থাকে সেয়া আজিহে ভালকৈ বুজি পাইছোঁ এইবাৰ তীব্ৰ গতিত ভৰিয়ে পেডেল চলাইছে আৰু পানী আৰু বোকাৰ মাজেৰে সোঁকে আগবাঢ়িছে চাইকেলৰ চকা সঁচাই মানুহে ঠিকেই কয় বিপদৰ সময়ত চব একেলগে আহে তেতেলী বাগান পোৱাৰ লগে লগে মোৰ বাথৰুম যোৱা জোৰকৈ লাগে কি কৰোঁ কি নকৰোঁ ভাবিয়ে ব্ৰেক চেপিলোঁ আৰু ঠক কৰি ডাঙৰ গছ এজোপাৰ আগত আহি ৰখি গ'ল চাইকেল প্ৰায় 15-20 জোপা গছ ৰৈ আছে ইজনে সিজনৰ ফালে চাই গছৰ পাতবোৰ এনেকৈ হিলি আছে যেন মানা কৰি আছে মোক ইয়াতে ৰ'বলৈ সৃষ্টি হৈছে এক বুজিব নোৱাৰা কোলাহল বৰষুণৰ পৰা বাচি নিজৰ গাঁতত সোমাই থকা শিয়ালে তীব্ৰ আৰ্তনাদেৰে সতৰ্ক ধ্বনি দিছে মই থমকি ৰ'লোঁ নিজকে প্ৰশ্ন কৰিলোঁ এই সময়ত ইয়াতে কৰাটো ভাল হ'ব জানো কিন্তু ইমান জোৰকৈ যাব লাগিছে যে ৰ'বও পৰা নাই
নাই, গছৰ পিছফালে হালকা হৈ আহোঁ। একো নহয় বুলি ভাবিয়ে চাইকেল থৈ মই গ'লোঁ গছৰ পিছফালে। 3বাৰ থুই পেলাই হালকা হৈ আহিলোঁ, কিন্তু তাৰ পিছত যে কি বিপদত ভৰি দিব গৈ আছোঁ তাৰ কোনো আভাস নাছিল। হঠাৎ শুনিলোঁ ওচৰৰ গছ এজোপা জোৰকৈ হিলি উঠিল। বতাহ নাই, একো নাই, এনেকৈ কিয় হিলিছেনো? আৰু একদম মোৰ চাইকেলৰ ওচৰতেই ভাঙি পৰিল গছৰ ডালি, আৰু আহিল কাউৰীৰ শব্দ, যেন চটফটাই আছে সেই কাউৰী। মই দৌৰি গ'লোঁ চাইকেলৰ ওচৰত। নাই, ক'তো কোনো নাই। চাইকেলো ঠিকেই আছে। চাইকেল ষ্টেণ্ড উঠালোঁ আৰু ঘৰলৈ বুলি আকৌ ওলালোঁ। এইবাৰ পেডেল চলাওঁতে এটা আচৰিত ঘটনা লক্ষ্য কৰিলোঁ। চাইকেল চলাওঁতে ইমান কষ্ট হৈছে কিয়? যেন ওজন বাঢ়িছে। মই কোৰ্টত এগাল ফাইল, কাগজ, প্ৰিণ্টাৰ এইবোৰ দাঙি ফুৰোঁ চাইকেলত, কিন্তু খালী চাইকেলৰ ইমান ওজন মই আজিলৈকে অনুভৱ কৰা নাই। মই এইখিনি ৰাস্তা সদায় আহোঁ। অলপমান ওখ হৈ যায় বাৰু, কিন্তু সিমান নহয় যে ইমান কষ্ট হ'ব। যেনে তেনে অলপ সময় টানি টুনি চলালোঁ, তাৰপিছত নোৱাৰি নামিয়ে দিলোঁ। এবাৰ চেক কৰিলোঁ চাইকেলখন। নাই, ক'তো একো নাই, চব ঠিকে আছে। একো বুজি নাপায় হাতত চাইকেলখন লৈ খোজকাঢ়ি ওলালোঁ। ওখ জেগাখিনি প্ৰায় 400 মিটাৰমান হ'ব। লাহে লাহে নদীৰ কলকল শব্দও ভাহি আহিছে বতাহত। সোঁফালে এখনি ভঙা চিঙা বেদৰ ঘৰ আছে। অলপমান ওচৰত পাওঁতে কিবা শব্দ শুনা পালোঁ। অঞ্জন, ঐ অঞ্জন। কোনোবাই ফিচ ফিচকৈ মাতিছে মোক। ভয়তে মোৰ ভৰিৰ স্পীড আৰু বাঢ়ি গ'ল। ঘৰখন পাৰ হৈ অহাৰ লগে লগে হাকো চিঞৰি মাতিছে। অঞ্জু, ঐ মই হয়। মোক অঞ্জু বুলি প্ৰিয়ই মাতিছিলে। সেইবাবেই মূৰ ঘূৰাই চালোঁ। ঘৰৰ ভিতৰৰ পৰা অকণমান মূৰ উলিয়াই মোক হাতেৰে ইচাৰা দি মাতি আছে প্ৰিয়নাথে। এইফালে আহ, এইফালে আহ। মই চাইকেল ষ্টেণ্ড লগাই গ'লোঁ ঘৰৰ ভিতৰত। তই ইয়াত? তোৰ লগত কোন এজনী? মোৰ লগত? কোননো? কি কৈ আছ? মূৰ ওলাই চাইকেলৰ ফালে চালোঁ। নাই, কোনোৱে নাই। ক'ত কি বকি আছ তই? তই ঠিকে আছতো? মোৰ প্ৰশ্ন শুনি প্ৰথমতে অলপ সময় মোলৈ চালেহি, কিবা বুজি পাইছেহি। হঠাৎ প্লাষ্টিক বেগ এটাৰ পৰা হাতৰ মুঠিত অলপমান সৰিয়হ ওলাইছে। তাৰ পৰা মোৰ হাতত অলপ দিছে। মই হাতত লওঁতে মোক চকুৰে ইচাৰা দি কৈছে, এতিয়া চাচোন বাহিৰত, কিবা দেখা পাওঁ নেকি চা। হাতৰ মুঠিত সৰিয়হ লৈ বাহিৰলৈ চাওঁতে যি দেখিলোঁ সেয়া কল্পনাৰ বাহিৰত। মোৰ চাইকেলৰ কেৰিয়াৰত বহি আছে এক জমাট ক'লা স্তূপ, এক ছায়ামূৰ্তি। বিজুলীৰ পোহৰত দেখিলোঁ এগৰাকী মহিলাৰ মূৰ্তি। দীঘল চুলি যেন মূৰৰ পৰা নামি আহি ৰাস্তালৈকে আৰু চুচৰিছে তলত। দীঘল হাত লটকি আছে কান্ধৰ পৰা। আগফালে চাই ৰৈ আছে সেই ছায়ামূৰ্তিয়ে। মোৰ ডিঙি শুকাই আহিছে। ভয়তে মই পৰি গ'লোঁ মাটিত। আপোনালোকে শুনি আছিলে SMS 3 ষ্টেচনৰ কুলাচা তান্ত্ৰিকৰ বন্ধুৰ 2য় খণ্ড। তন্ত্ৰ সাধনাৰ বিষয়ে আমাৰ যিমান জ্ঞান আছে তাৰ ওপৰত ভিত্তি ৰাখিয়ে আমি এই কাহিনীবোৰ লিখোঁ। যদি আমাৰ এই অডিঅ' ষ্টৰিবোৰ ভাল পাইছে তেতিয়া আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকিব। আমি অতি সোনকালে আহি আছোঁ 3য় খণ্ডৰ সৈতে। তেতিয়ালৈকে মই সুপ্ৰভাতে আপোনাৰ পৰা বিদায় বিচাৰিছোঁ। ভালে থাকক।